নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লে। তো আজি কোনো ব্লগ নহয়, আজি ঘৰতে সন্ধিয়া সময়ৰ ভিডিঅ' এটা কৰিব লৈছোঁ। আৰু আজি আহি পাইছোঁ, জাষ্ট আহি পাই মুখ হাত ধুই আহি তো ভিডিঅ'ত লাগি গৈছোঁ। তো এয়া পাপৰি চাহ বনাই আছে, পাকঘৰত গৈ চাহ খাব বলকচোন। এয়া পাকঘৰত আহিলোঁ, পাপৰি চাহ বনাই আছে, চাহ বাকিছে আৰু বাকী আছে চাহৰ লগত খাব বাবে এয়া প্লেট ফুল হৈ আছে। কোনটো কি বস্তু ধৰিব পাৰিছে নাই জানো, পাৰিছে। বৰপিঠা, তাৰপিছত ঘৰত বনোৱা কেক, নাৰিকলৰ পিঠা আৰু লাডু। তো এতিয়া ধুনীয়াকৈ বহি চাহকাপ খাই লওঁ। থিয় হৈ বহি লওঁ বাৰু, ঠিক আছে বাৰু। ইয়াতে বহি খোৱা, ঠিকছে খাব আজি। ধুনীয়া পাপৰি বনোৱা পিঠা। চিকেন মাংস আনিছোঁ, মুৰ্গী মাংস আনিছোঁ। মাংস আজি ৰাতি সাঁজটো মাংস দিয়ে হ'ব বাৰু। মাংস বনাই থাকোঁতে ভিডিঅ' কৰিম বাৰু, দেখাম বাৰু কেনেকৈ বনাওঁ, কি কথা ন। ধুনীয়া টেষ্টিকৈ বনাবা দেই মাংস। আজি বাটাৰ দি বনাম দিয়া। বাটাৰ আনিছোঁ নহয় আজি। তো আজি বাটাৰ আনিছোঁ, তো বাটাৰ দি মাংস বনিব আজি, দেখুৱাম বাৰু। তাৰপিছত এই বনাব বাৰু, মই যোগাৰখিনি কৰি দিম। যোগাৰ কৰি দিবা, সঁচাই কৰি দিবানে? অঁ, যোগাৰখিনি কৰি দিম বাৰু, তুমি জল্দি হ'ব আৰু তেতিয়া। এই পাপৰিয়ে মাংসৰ যোগাৰ কৰি আছে কিটচেনত। মাংস যোগাৰ মানে এই বস্তুখিনি যোগাৰ কৰি ৰাখিছে আৰু এই মছলা গোটেইখিনি ইয়াত থালত যোগাৰ কৰি ৰাখিছে। তাৰপিছত আৰু এতিয়া এই ধুনীয়াকৈ মিক্স কৰিব, অলপ সানি পেলাই মেৰিনেট কৰি থ'ম। এইয়া সম্পূৰ্ণ ভিউ দেখাই দিছোঁ পুৰা। পিঁয়াজখিনি এনেকৈ দিবা ন? নিদিওঁ, কাটিবা। আজি ধুনীয়া ষ্টাইলত বনাই আছে দেই। গোটেইখিনি একেবাৰে বাকি দিয়া। ৱাও, ধুনীয়া গোন্ধ আহিছে। নাকত ধৰিছে। আজি হাত পুৰিব মোৰ। একো নাই, হাত পুৰক বাৰু, জুতি হ'লে হ'ল ন। তো বাৰু ঠিক আছে, তুমি ধুনীয়াকৈ মিক্স আপ কৰা। তাৰপিছতখিনি বাৰু দেখুৱাই আছোঁ ৰ'ব দেই। এইখিনি হ'ব লাগে, এতিয়া থৈ দিম 10 মিনিটমান। 10 মিনিট থ'বা ন? পিঁয়াজ কাটি কাটি পুৰা চকু পানী মুচি আছে দেই। চকুত ধৰিছে আৰু এয়া পিঁয়াজ কাটি আছে আৰু আদা পিঁয়াজ কাটি হৈ গ'ল। পিঁয়াজৰ কাটি হৈ গ'ল। মুখখন ধুই লোৱা লাগিলে। আজি আৰু পুৰা জুতি পুতিকে বনাব আৰু এসাঁজ খাম আৰু খাই মেলি কওঁ আৰু কেনেকুৱা জুতি হৈছে, কি হৈছে। যেনেকে বনাওঁ তেনেকে ঠিক আছে বাৰু, মই দেখুৱাই যাম বাৰু কেনেকৈ বনাই, কি কথা চাই থাকিব।
এইখিনি আমাৰ সম্পূৰ্ণভাৱে গলি গৈছে তো এতিয়া আমি ধুনীয়াকৈ এইখিনি ঠাণ্ডা হ'বলৈ থ'ব লাগিব ঠাণ্ডা হ'ব লাগিব ন তো এইখিনি ঠাণ্ডা হ'ব লাগিব এতিয়া ঠাণ্ডা হোৱাৰ পিছত আমি নেক্সট মাংসটো বহাব পাৰিম আৰু তো আমাৰ আজি খোৱা টাইম হৈ গ'ল ধুনীয়াকৈ বনাইছে তাই তো মাংসটো এতিয়া আমি টেষ্ট কৰি চাম বাৰু মই খাই দিলোঁ আৰম্ভ কৰি দিলোঁ ধুনীয়া আছে বহুত ধুনীয়া বনাইছে ধুনীয়া তো এতিয়া ভাত খাই দিওঁ আৰু এয়া জহা চাউলৰ ভাত দেই আজি জহা চাউলৰ ভাত বনাইছে দুপৰীয়া ঠিক আছে বাৰু তো ভিডিঅ'টো যিখিনিতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা থাকিল এতিয়ালৈ বাই বাই গুড নাইট বাই